সংবিধানত লিখা আছে মানৱ অধিকাৰ মিয়াৰ লাগে। সংবিধানত লিখা আছে মানৱ অধিকাৰ মিয়াৰ লাগে। যুগ যুগ ধৰি আছো অসমতে, পূৰ্বপুৰুষ আমাৰ অসমৰে। যুগ যুগ ধৰি আছো অসমতে, পূৰ্বপুৰুষ আমাৰ অসমৰে। ইতিহাস খুলিলে দেখাই পাবা মিয়া অসমত কেতিয়াৰ পৰা। অসমবাসী শুনা, অসমবাসী অসমীয়া আমি মিয়া জাতি। এই গীতটি ভাইৰেল হোৱাৰ পাছতে সামাজিক মাধ্যমত বিশেষকৈ বিতৰ্কৰ সৃষ্টি হৈছে। দৰং জিলাৰ কেইজনমান যুৱকে এই গীত পৰিৱেশন কৰাৰ পৰিলক্ষিত হৈছিল। তাৰ পিছতে সামাজিক মাধ্যমত লাক্ষী পাৰ্বিন নামৰ এখন ফেচবুক আইডিৰ পৰা পুনৰ ভাইৰেল হয় সেই গীত। প্ৰথমে গীতটি এবাৰ শুনাই ল'ব বিচাৰিছো। সংবিধানত লিখা আছে মানৱ অধিকাৰ মিয়াৰ লাগে। যুগ যুগ ধৰি আছো অসমতে, পূৰ্বপুৰুষ আমাৰ অসমৰে। ইতিহাস খুলিলে দেখাই পাবা মিয়াই অসমত কেতিয়াৰ পৰা। অসমবাসী শুনা, অসমবাসী অসমীয়াই আমি মিয়া জাতি। অসমবাসী শুনা, অসমবাসী অসমীয়াই